हेलो गाइस আজি মানে কি কম আৰু ইমানে ফূৰ্তি মানে আজি সপোন পূৰা হ'ব গৈ আছে মানে মনে ভাবি থকা যোনটো বস্তু অত দিনৰ পৰা সৰুৰ পৰা ভাবি আহিছিলোঁ আৰু নাম শুনি আহিছিলোঁ আজি সেই বস্তুটো মোৰ নিজৰ হ'ব গৈ আছে আৰু আপোনালোকে বুজিব পাৰিছে কি কথা কৈছে আপুনি থাম্বনেইল চাই লিখিব পাৰিছে এইটো সৰুৰ পৰা যোনটো বস্তু নিজৰ কৰিম বুলি ভাবি আছিলোঁ সেই বস্তুটো আজি নিজৰ কৰিব ওলাইছোঁ আৰু সেইটোৱেই আনন্দ মানে আজি ইমানে ফূৰ্তি লাগিছে মানে যিহেতু মই আজি আহি আছোঁ তিনিচুকীয়া ডিলাৰত আহি আছোঁ আৰু এতিয়া মই ল'ম আপোনাৰ বুলেট 350cc আৰু আপোনাৰ গ্ৰেণ্ড মেটেল গ্ৰে আপোনাৰ দেখাম এতিয়া মই এতিয়া তিনিচুকীয়া আপোনাৰ ৰয়েল এনফিল্ড ডিলাৰত আছোঁ বৰ্তমান আৰু এতিয়া আপোনালোকক দেখাম যিহেতু ফূৰ্তি ক'ব পৰা নাই ভালকৈ কথাবিলাক আজি নিজৰ ইনকমে নিজৰ পইচা আজি মানে ল'ব ওলাইছোঁ তাতে আৰু ফূৰ্তি আপোনালোকে চাই যাওকচোন ভিডিঅ'টো তো গাইজ এতিয়া নাহাৰকটীয়াৰ পৰা দুলীয়াজানলৈ মেজিকত উঠি গৈছোঁ বন্ধুৰ লগত এয়া এই দুলীয়াজান গৈ আছোঁ আৰু দুলীয়াজানৰ পৰা তিনিচুকীয়া যাম লগৰজনৰ লগত আপোনালোকে চাই যাওক তো তিনিচুকীয়া ৰয়েল এনফিল্ড ডিলাৰ পাই গ'লোহি গাইজ এয়া চব বাইক ষ্টকত ইমান আছে ইয়াৰ এইফালে লগত আহিছে অজয় যিহেতু এইখনে কালাৰটো এখন হিমালয়খনৰ আশা আছিলে বাৰু অলপ ল'বলৈ তো গাইজ এতিয়া ঢিলাৰ পৰা ওলালোঁ ৰ'দ পোৱা হৈছে এয়া তো এইখনে আৰু নতুন বাইক ঘৰলৈ যাম ইহঁতে গাড়ীত যাব মই বাইকত যাম আৰু গৈ আছোঁ টাউনৰ মাজে মাজে গাইজ ফাইনেলি পালোহি সুনীল হোটেল আৰু তিনিচুকীয়া আহিলে চবে জানে সুনীল হোটেলৰ কথা তিনিচুকীয়া আহিলে ইয়াতে খোৱা হয় প্ৰায় আৰু এতিয়া আমি খাবলৈ আৰু তিনিচুকীয়া আহিলে চবে গম পায় যে সুনীল হোটেল ছাগলীৰ কাৰণে ফেমাছ বুলি আৰু মোৰ বেলেগে আহে নাই নাজানো মই কিন্তু তিনিচুকীয়া আহিলে সুনীল হোটেলতে খাওঁ প্ৰায় ইয়াতে খাওঁ ছাগলীৰ লগত খোৱা হৈছে আৰু এতিয়া খাই বৈ ঘৰলৈ অকলে ঠাণ্ডাত গৈছোঁ এয়া
তো ৰাতি 9টা বাজি গ'ল 9টা বজাত ঘৰ পালোহি আৰু ল'ৰাজন মোৰ হোৱাই নাই ৰাতি 9টা বজিলে অইনিটা শুৱে আজি বাপেকে বাইক আনিব বুলি ফূৰ্তিতে ততে নাই হোৱাই নাই তো ফাইনেলি ঘৰ পালোহি আজি যিহেতু মনটো ভাল লাগি আছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ আপোনালোকক আকৌ নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম আৰু যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু নতুন নতুন আপোনালোকৰ মাজত ভিডিঅ' লৈ আগবাঢ়িব পাৰিম আগলৈ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গুড নাইট আৰু ইয়াতে কৈ দিছোঁ আপোনালোকক সকলোকে ভোগালী বিহু শুভেচ্ছা জনালোঁ আৰু আজিলৈ ইমানতে গুড নাইট বাই বাই